নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰাৰ দাবীত লখিমপুৰত ভাস্কৰ্য শিল্পীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত কৰে। লখিমপুৰত ভাস্কৰ্য শিল্পী প্ৰদীপ গগৈয়ে এনেদৰে ৰূপায়িত কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। শিল্পীগৰাকীয়ে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্বনিৰ্মিত প্ৰতীকী ভাস্কৰ্য প্ৰেৰণ কৰে। অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 তীব্ৰ বিৰোধিতা কৰে যদিও চৰকাৰে বিধেয়কখনৰ সপক্ষে থকাৰ কথাহে সদৰি কৰে। নাগৰিকত্ব সংশোধনী এই বিধেয়কখনৰ যোগেদি আমাৰ অসমীয়া জাতীয় জনগোষ্ঠীৰ অৱস্থা আৰু বঢ়াই এতিয়া কৰিছিলে একো লাভ নাই। কিন্তু কথা হ'ল কি যে এই যিখন বিধেয়ক গৃহীত কৰাৰ প্ৰসংগত লোকসভাত গৃহীত হৈ আছে, ৰাজ্যসভাত গৃহীত কৰিব পৰা নাই আৰু এতিয়াও বিজেপি চৰকাৰখনে তান্ত্ৰিকভাৱে এই চৰকাৰখনে কৈ আছে যে তেওঁলোক আহিলে এই বিধেয়কখন পুনৰ গৃহীত কৰা হ'ব। কিন্তু আমি এটা কথা কৈছোঁ যে এই বিধেয়কখন গৃহীত কৰাত আমাক পতিয়ন নিয়াব পৰাকৈ তেওঁলোকৰ ওচৰত কি বক্তব্য আছে, সেই বক্তব্যখিনি তেওঁলোকে দাঙি ধৰিব এতিয়ালৈকে পৰা নাই। দ্বিতীয় ঘটনা হ'ল কি যে মই এটা কথা আজি ক'ম যে হিৰণ্যাক্ষই এটা বৰ লৈছিল, যিটো বৰৰ মাজেদি তেওঁ কৈছিল যে মই স্বৰ্গত নমৰোঁ, মৰ্ত্যত নমৰোঁ, পাতলত নমৰোঁ, আকাশত নমৰোঁ, দিনত নমৰোঁ, ৰাতি নমৰোঁ। গতিকে সেই নিৰক্ষৰ লোকসকলক ধন টকা পইচাৰ বিভিন্ন ধৰণৰ লোভ দেখুৱাই তেওঁলোকৰ পৰা ভোট গ্ৰহণ কৰি পেলাই তেওঁলোকে ভাবিছে যে আমি স্বৰ্গত বাস কৰিম, আমি কওঁ যে তুমি মূৰ্খৰ স্বৰ্গতে বাস কৰিবা। সেইকাৰণে মই এই বিলখনৰ যোগেদি এই বিধেয়কখন যে এনেকুৱা এটা ৰূপত যে এদিন সৃষ্টি হ'ব, সেই ৰূপটোকে মই প্ৰতিফলিত কৰিম। আজি এই বিলখন মই মাননীয় লখিমপুৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে তেখেতক অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ। অনুৰোধেৰে দাবী জনাইছোঁ, তেখেত যদি জাতীয় নায়ক, তেখেত যদি অসমৰ যদি লোক হয়, তেতিয়াহ'লে অসমীয়া খিলঞ্জীয়া লোকসকলৰ বাবে তেখেতৰ কৰণীয় কামখিনি কৰক। আমি তাৰ কাৰণে তেখেতক। লখিমপুৰৰ পৰা জিয়াউল আলী, UC নিউজ।